নমস্কাৰ, মোৰ নাম কৰিশ্মা দাস আৰু মই এগৰাকী শিক্ষয়িত্ৰী মহাবিদ্যালয়। মই মহাবিদ্যালয়ত হিষ্ট্ৰী বিভাগৰ এজনী অধ্যাপিকা। মই আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে কিছু কথা ক'ব বিচাৰিছোঁ। মোৰ যোনখিনি অডিয়েঞ্চ মই ভাবোঁ যে মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু যিসকল অলৰেডি নিজৰ ডিগ্ৰীসমূহ শেষ কৰি চাকৰি সন্ধানত আছে কিন্তু চাকৰি পোৱা নাই, কিন্তু যথেষ্ট কষ্ট কৰি আছে কিবা এটা গোটাই ল'বৰ কাৰণে, জীৱনত সংস্থাপন লাভ কৰিবৰ কাৰণে। মই তেওঁলোকৰ কাৰণে কিছু ক'ব বিচাৰিছোঁ। হয়, এই সময়কণ বৰ জটিল আৰু মই নিজেও সেই সময়টো পাৰ কৰি আহিছোঁ। ইয়াতে বহুত আপোনালোকে নিজৰ বহু সময়ত ফ্ৰাষ্ট্ৰেটেড হোৱা যায়, বহু সময়ত সকলো এৰি দিও যেন লাগে, সকলো চেষ্টা যেন একোৰ কাৰণেই নাই, সকলো যেন সকলো এটা মিছা, হয়নে? তেনেকুৱা বহুত সময়ত অনুভৱ হয় আৰু বহুত সময়তো আমাৰ জীৱনৰ প্ৰতিও বিৰাগতা জন্মে যে কি কৰি আছোঁ, কি কৰি নাই, আৰু বহু সময়ত ৰাতিপুৱা শুই উঠিয়ে মনটোত হতাশাই আৱৰি ধৰে যে কি কৰিলে ভাল হ'ব। তো এনেকুৱা বহু কথাবোৰৰ কাৰণে বা সেনেকুৱা সমস্যা যোনসকলে পাই আছে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মই নাভাবোঁ যে মই যিখিনি কথা ক'ম সেইবোৰ সকলোৱে আপোনালোকৰ কামত আহিব। সকলোৰে সমস্যা একেধৰণৰ নহয় বা সকলোৱে যি ধৰণৰ সংস্থাপনৰ কথা ভাবি আছে হয়তো মোৰ লগত নিমিলিবও পাৰে, মই কোৱা কথাবোৰৰ লগত নিমিলিব পাৰে, হ'লেও মই আপোনালোকক কিছু কথা ক'ব বিচাৰিছোঁ। তাতে এই সময়ত কোৱাৰ কাৰণটো হ'ল এনেকুৱা কৰোণা মহামাৰীৰ সময়ত, যিটো সময়ত আমি সকলোৱে ঘৰত বন্দী হৈ থাকিব লগা হৈছে, নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে। তাৰ উপৰিঞ্চি বহু ক্ষেত্ৰত দেখা যায় যে আমি নিউজ চেনেলবোৰ চাই বা নিউজবোৰ চাই পেলেও আমি যথেষ্ট মৰ্মাহত হৈছোঁ বা হতাশাত ভুগিছোঁ। কি হ'ব জীৱনত, একো উপায় নাই। যদি আমি বিজনেছ কৰোঁ সেইটো ছাকচেছফুল হ'বনে, যদি আমি চাকৰিৰ কাৰণে ৰখোঁ চাকৰি ওলাবনে, এনেকুৱা বহু ধৰণৰ কথাই মনত আহি পৰে। কিন্তু সকলো কথাবোৰ আঁতৰ কৰিও এটা জীৱন বুলিও কথা আছে, নহয়নে? ৰাতিপুৱা শুই উঠিছোঁ, আমি দাঁত ব্ৰাছ কৰিছোঁ, ৰাতিপুৱাৰ সূৰ্যটো চাইছোঁ, দেন আমি ধুনীয়াকৈ কেতিয়াবা খোজকাঢ়িব গৈছোঁ, বন্ধু বান্ধৱৰ লগত কথা পাতিছোঁ, কেতিয়াবা বেলেগ কাম কৰিছোঁ। এই চাকৰি সন্ধানত থাকিলেও, মা দেউতাৰ লগত থাকিলেও, কেতিয়াবা অকলশৰীয়াকৈ থাকিলেও সেইবোৰো আছে জীৱনত। কিছুমান কথাই জীৱনটো আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আৰু সংস্থাপন পোৱাৰ ক্ষেত্ৰত বহু কথাতেই মই ভাবোঁ যে আপোনালোকৰ এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট অফ লাইফ। তো মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যিবোৰ নিজৰ সংস্থাপনৰ কাৰণে বা ছাকচেছৰ কাৰণে আপোনালোকৰ যোনটো প্ৰগ্ৰেছ, যোনটো প্ৰচেছ আপোনালোকে কৰি গৈ আছে, সেই ক্ষেত্ৰত এটা বহুত ধুনীয়া মই আপোনালোকক এটা ৰাস্তা ক'ব বিচাৰিছোঁ। এনেকুৱা নহয় যে এইটো কৰিলে আপোনালোকে কিবা পাব, এইটো ধৰণৰ সংস্থাপন পাব বা সেইটো ধৰণৰ সংস্থাপন পাব, তেনেকুৱা নহয়। কিন্তু মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে নিজৰ জীৱনত যোনটো স্থানতে বা যোনটো পইণ্টতে থিয় হৈ নাই কিয়, এবাৰ অলপ সময়ৰ কাৰণে উশাহ লওক। মই বিচাৰিছোঁ যে আপোনালোকে এবাৰ উশাহ লওক, বহি পেলাই অলপ চিন্তা কৰক। কেতিয়াবা আমাৰ বহুত কথা, আমি যিবোৰ কথা মানসিকভাৱে বহু অশান্তি পাই থাকোঁ, তেনেকুৱা বহু ধৰণৰ কথা বহুত সমাজৰ কাৰণেও হয়। কেতিয়াবা আমি নজনাকৈ আমি নিজকে ইমান বেছি প্ৰেছাৰাইজ কৰোঁ যে আমি কি কৰোঁ যে বহুত বেছি ফ্ৰাষ্ট্ৰেশ্যনত ভুগোঁ, অশান্তিত ভুগোঁ। এই কথাবোৰৰ কাৰণে মই কওঁ যে যেতিয়া আপুনি সংস্থাপনৰ ৰাস্তাত গৈ আছে, হয়নে,
বা আগবাঢ়ি আছে বা কিবা এটা চেষ্টা কৰি আছে, হওক আপুনি APSCৰ কাৰণে ট্ৰাই কৰি আছে বা UPSCৰ কাৰণে ট্ৰাই কৰি আছে, বা আপুনি প্ৰফেচাৰ হ'ব বিচাৰিছে, নিজৰ PhD MPhil কৰি আছে, নহয় আপুনি বোলে DLED BEd কৰি আছে, নহয় আপুনি বোলে এতিয়াও ডিগ্ৰী লেভেলত আছে, কিন্তু আপুনি ভাবি আছে যে ঘৰখনত মই যিমান পাৰোঁ সিমান সোনকালে মই নিজৰ সংস্থাপন কৰি ঘৰখনক ছাপোৰ্ট কৰোঁ। তেনেকুৱা বহু ধৰণৰ অৱস্থানতে বহুত হয়তো থিয় হৈ আছে। মই সকলোকে কৈছোঁ যে আপোনালোকে অলপমান উশাহ লওক, উশাহ লৈ পেলাই ভাবক যে জীৱনটো এইবোৰ সংস্থাপনৰ ৰাস্তাত যোৱাৰটো এটা হয়, এইটো ইম্পৰ্টেণ্ট কথা, এইটো মেইন গ'ল আমাৰ, কিন্তু সেইটো কৰিবলৈ যাওঁতেও আৰু বহুত উপায় আছে, যোনটো উপায়েৰে আমি নিজৰ মনটো শান্ত কৰি ৰাখিব পাৰোঁ, আৰু শান্ত কৰি ৰাখিলে আমি সেই স্থানত হয়তো যিটো যাত্ৰা সেইটো কিছু পৰিমাণে হ'লেও কি হ'ব, অলপ সুখী হ'ব, অলপ উজু হ'ব, আৰু হয়তো কিছু পৰিমাণে আমি মানসিকভাৱে যথেষ্ট ভালকৈ সেই ৰাস্তাটোত গৈ থাকিব পাৰিম। যোনটো জাৰ্ণি, সেই জাৰ্ণিটো আমাৰ ধুনীয়া হ'ব। এতিয়া হয়তো আপোনালোকৰ মনত কুৱেশ্যন আহিছে যে কেনেধৰণে আমি সেইবোৰ কৰিব পাৰোঁ। চাওক, আপুনি হয়তো সৰুতে হয়তো বহুত ধৰণৰ কাম কৰিছিলে, যেনেকৈ হয়তো ছবি আঁকিছিলে বা আপোনালোকে খেলিছিলে বা বিভিন্ন ধৰণৰ কাম কৰিছিলে। যদিও বা এই কৰোণা মহামাৰীৰ সময়ত বাহিৰলৈ গৈ বেলেগৰ লগত খেলিব পৰা সম্ভৱ নহয়, কিন্তু কিছুমান বস্তু হ'বলা হয়তো আপোনালোকৰ ঘৰৰ ভাইটি ভণ্টি দাদা বাইদেউ হয়তো মা দেউতাৰ লগতো হয়তো কৰিব পৰা যায়। এই ক্ষেত্ৰত কিছুমান সৰু সৰু নিজৰ ভাল লগা কাম দিনটোৰ ভিতৰত এটা কৰক, যিটোৱে আপোনাৰ মনটো ভাল লগাই থাকিব। হয়তো বহুতে এক্সাৰচাইজ কৰে, আজিকালি এক্সাৰচাইজ কৰাটো এটা ট্ৰেণ্ড হয়, বা বহুতে নিজৰ শৰীৰটো ভালে ৰাখিবও খোজে, আৰু তাৰ উপৰিঞ্চি বহু বেলেগ ধৰণৰ গান গাই ভাল পায়, বা ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায়, বা বহু ধৰণৰ যেনেকুৱাই আপোনালোকৰ ভাল লাগে দিনটোত যিকোনো এটা কাম কৰক। আপোনালোকৰ পঢ়া শুনাৰ লগতে যিটো আপোনালোকে মানে আপোনালোকৰ গ'ল হয়, সেই গ'লটোৰ কাৰণে কাম কৰি থাকোঁতে দিনটোত এটা ভাল লগা কাম কৰক। সেইটো এনেকুৱা নহয় যে ৱেষ্টেজ অফ টাইম, নহয়, ইভেন আপোনালোকৰ সেই বস্তুতে আপোনাৰ মনটো বেছিয়ে ভাল কৰিব, আপোনাৰ যোনটো গ'ল আছে সেইটোত আৰু কাম কৰিবৰ কাৰণে। কাৰণ আপোনাৰ ভাল লগা দিনটোত কাম কৰাৰ লগে লগে আপোনাৰ মনটো নিজে নিজে এটা হেপিনেছ আহি যাব, আৰু হয়তো কিছুমানে যোনটো বস্তুৰ কাৰণে পঢ়ি আছে কিজানি ভাল নালাগিবও পাৰে, তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে হয়তো নিজৰ হবিটো নিজৰ সংস্থাপনৰ মাধ্যম হিচাপেও বাছি ল'ব পাৰে। তো সেইটো কথাৰ কাৰণেও আপোনালোকে নিজৰ যোনটো ৰাস্তা আছে সেই ৰাস্তাটো জাৰ্ণিটো মানে সেইটো উপভোগ কৰক। আৰু সকলোতকৈ ডাঙৰ কথা, আৰু মই কিছুমান ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ, পঢ়া শুনা বহুত ইম্পৰ্টেণ্ট হয়, পঢ়া শুনা কৰিব লাগে। আমাৰ ইণ্ডিয়াৰ নিচিনা এখন কাণ্ট্ৰিত এডুকেশ্যনটো প্ৰাইমাৰী মানে হিচাপে ধৰা হয়। এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট টু গেট এ জব, বা বিভিন্ন কোম্পেনীতে হওক বা সেয়াতে হওক, তেওঁলোকৰ এডুকেশ্যনটো প্ৰাইমাৰী বুলি ধৰা হয় যিকোনো ক্ষেত্ৰত, সংস্থাপনৰ ক্ষেত্ৰত। কিন্তু এইটো এনেকুৱা নহয় যে জব কৰাটোৱেই মানে আল্টিমেট গ'ল টু গেট বাই গেটিং এডুকেশ্যন, ঠিক আছে। মানে আপোনালোকে শিক্ষা লৈছে মানে আপোনালোকে চাকৰিয়ে কৰিব লাগিব, সেই কথাষাৰ মই ইমান বেছি ছাপোৰ্ট নকৰোঁ। কিয়? কাৰণ শিক্ষাটো অকল চাকৰিৰ কাৰণেই নহয়, শিক্ষা মানুহৰ জীৱনত কিছুমান বস্তু হয়তো নিজৰ জীৱনত শিকিবৰ কাৰণেও শিক্ষাৰ প্ৰয়োজন হয়। হয়তো আপুনি সেই কথাষাৰ আপুনি যোনে নিজৰ জীৱনত শিক্ষাক এপ্লাই কৰিছে, অৰ্থাৎ নলেজক এপ্লাই কৰিছে, জ্ঞানক কাৰ্যক্ষেত্ৰত খটুৱাইছে, সেইজন জীৱনত মই ভাবোঁ অলৰেডি ছাকচেছফুল ব্যক্তি। জীৱনত বহু ধৰণৰ নলেজৰ মানে জ্ঞানৰ পৰা বহুত
নিজৰ জীৱনত খটুৱাবলগীয়া বহুত আছে। বহুতে ভাবে যে শিক্ষা মানে হ'ল যে আমি মেট্ৰিকৰ, হাই ছেকেণ্ডেৰী বা ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীৰ চাৰ্টিফিকেটখন ল'লোঁ আৰু আমি যথেষ্ট শিক্ষিত, কিন্তু সেইটো নহয়। শিক্ষাই আপুনি যেতিয়া শিক্ষাক এজ এ নলেজ হিচাপে লয়, এডুকেশ্যনক যেতিয়া নলেজ হিচাপে লয়, তেতিয়া আপুনি জীৱনত বহু কথা নিজেই বুজি পোৱা হৈ যায়। আৰু বহু কথা এই ক্ষেত্ৰত মই কওঁ, যেনেকৈ মই প্ৰথমতে কৈছিলোঁ যে যেনেকৈ আপোনাৰ সমাজ বা বিভিন্ন ধৰণৰ কথাই আপোনাক প্ৰেছাৰাইজ কৰা নিচিনা আপুনি অনুভৱ কৰে, হয়নে? বহু ক্ষেত্ৰত মই কথাবোৰ ডিটেইলছত কোৱা নাই, কিন্তু আপোনালোকে হয়তো ধৰিব পাৰিছে যে ধৰক চাকৰি এটা পাবই লাগিব, ইমান এজ হৈ গৈছে, কিয় এতিয়ালৈকে পোৱা নাই, এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যনৰ সন্মুখীন হোৱা আমি হৈয়ে থাকোঁ, এইটো নৰ্মেল কথা। তো এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণেও মই কৈছোঁ যে বহু কথা আমি বেলেগক বুজাব নোৱাৰিলেও, অন্যক বুজাব নোৱাৰিলেও বহু কথা হয়তো আমি নিজে বুজি পোৱাটো অত্যন্ত দৰকাৰী। মানসিক শান্তি মই ভাবোঁ মানুহৰ জীৱনৰ প্ৰায়ৰিটি হ'ব লাগে, কাৰণ আপুনি যদি মানসিক শান্তি নাথাকে তেতিয়াহ'লে আপুনি যিমান ছাকচেছফুল হ'লেও একচুৱেলি ছাকচেছফুল নহয়। কাৰণ আপুনি ধুনীয়া বিচনা, ধুনীয়া গাৰু বা ধুনীয়া কাৰত ঘূৰি থাকিলেই যে আপোনাৰ মানসিক শান্তিটো থাকিব, সেনেকুৱা যোনটো কনচেপ্ট আছে সেইটো নহয়। আপুনি হয়তো বহুত তেনেকুৱা কৰাৰ পিছতো আপোনাৰ মনটো হয়তো ভাল নালাগিব পাৰে, আপুনি সুখী নহ'ব পাৰে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকে ভাল লগা কাম এটা কৰক দিনটোত, যিটোৱে আপোনাৰ মনটো সুখী কৰি ৰাখিব পাৰে। হয়তো বহুতে কিতাপ পঢ়ি ভাল পায়, যেনেকুৱা আপোনালোকৰ ভাল লাগে। এনেকুৱা নহয় যে এইটো কৰিলে জানো হ'ব, এইটো কেনেকুৱা পোৱালিৰ নিচিনা কাম, সেনেকুৱা টাইপৰ একো কথা নাথাকে। আপোনাৰ এই পৃথিৱীত থকা সকলো বস্তুৰ পৰাই হয়তো মানুহে শিকিবলগীয়া আছে। আপোনাৰ আশে পাশে চালেই বহুতবোৰ বস্তু আপুনি দেখা পাব, আৰু মই ভাবোঁ যে লাজ কৰিবলগীয়া একো কথা নাই। কাৰণ আপুনি যদি সেই কামটো কৰি আপুনি সুখী হৈছে, আপুনি সেই কামটো কৰাটো ভাল, সেইটো কথাই মই কওঁ। মোৰ প্ৰথম এই ক্ষেত্ৰত মই ভাবোঁ এইটো মোৰ প্ৰথম ভিডিঅ', মানসিক শান্তিৰ আৰু সুখী হোৱা, আৰু যিসকলে জীৱনত সংস্থাপনৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে তেওঁলোকৰ কাৰণেও মোৰ এইটো প্ৰথম ভিডিঅ'। কাৰণ সেই সময়ছোৱা মই নিজে পাৰ কৰি আহিছোঁ, আৰু সেই সময়ত মই যিখিনি অনুভৱ কৰিছিলোঁ হয়তো সেইখিনি বুজাব নোৱাৰা অনুভৱ। সেইকাৰণে মই কিছু পৰিমাণে হ'লেও মোৰ যোনে মোৰ এই ভিডিঅ'টো চাব হয়তো কিছু পৰিমাণে হ'লেও এই অনুভৱখিনি বুজি পাব, আৰু বুজি পাই পেলাই হয়তো তেওঁলোকৰ জীৱনত যি যাত্ৰা আছে, যি যাত্ৰা সংস্থাপনৰ যি যাত্ৰা, এই যাত্ৰাত কিছু পৰিমাণে হ'লেও সহায় হ'ব বুলি আশা কৰোঁ। নমস্কাৰ।